দেউতাকৰ গ'ল বিলাই। মুন্না তই ক'ৰ পৰা আহিলি? দেউতা মই। এইটো ছোৱালী তোৰ লগত ক'ৰ পৰা? নমস্কাৰ। ছোৱালীটো ক'ৰ হা ক'ৰ? দেউতা তোমাৰ লগৰ বিমল আংকলৰ ছোৱালী। মই বিয়া কৰালো। বুৰ্বক, তই ছোৱালী পনাই আনিলি হা? বিমলৰ ছোৱালী পনাই আনিলি তই? হা দেউতা। মাজনীত তুমি তোমাৰ হোৱাত যোৱা মাজনী। শহু দেউতা, এতিয়া মই মুন্নাৰ পত্নী, এইখনেই মোৰ ঘৰ। চোৱা মুন্না, এতিয়া তোমাৰ বিয়া পতাৰ বয়স হোৱা নাই, পঢ়া শুনা কৰিবই আছে, চাকৰি বাকৰি পোৱাবই আছে। পাপা, মাজনী মোৰ জান, মই এই অবিহনে জীয়াই থাকিব নোৱাৰো পাপা। ভাল ঘৰ এটা নাই, মাত্ৰ এটাই ঘৰ, এখন বিচনা, কেনেকৈ থাকিম তুমি নিজে কোৱাচোন বাৰু। আমি বিচনাখনত কম, মা আৰু তুমি মাটিত শুবা আকৌ। বাহ বেটা বাহ, মই এইটো শুনিবলৈ বাকী আছিলো, এইটোৰ কাৰণেহে তোক জন্ম দিলো। হেৰি, আপুনি মুন্নাৰ লগত লাগিব ধৰিলেই নে বাৰু? তোৰ গুণুমুনুই ছোৱালী পলাই আনিলে, কৈছে বিয়া পাতিলে, বিমলৰ ছোৱালীক পলাই আনিলে। ঐ নীলাজ, তোক এইটো কৰিবলৈহে ডাঙৰ কৰিলো হা? মা, এয়া মাজনীয়ে হওক বা পাজনীয়ে হওক, ফটাফট মোৰ চকুৰ আগৰ পৰা নাইকিয়া হৈ যা। হেল্ল' চাচুমা, মই কোনো বস্তু নহয়, মন গ'লে দলিয়াই দিব, মন গ'লে ৰাখিব, এইখন মোৰ ঘৰ। ঐ দেখিছা, আহিয়ে ৰুদ্ৰচন্দ্ৰ মূৰ্তি ধৰিছে, দেখিছা? তোমাৰ আলাসৰ লাৰুই এই কাণ্ড কৰিলে, এতিয়া মানুহৰ আগত নাক উলিয়াব নোৱাৰে কৰিলে এতিয়া। বিমলক ফোন কৰা আৰু ছোৱালীক লৈ যাব দিয়া, জল্দি লৈ যাবলৈ দিয়া। এয়া মোৰ পত্নীক ক'তো যাব নিদিওঁ মই, মোৰ লগত থাকিব। হেল্ল' বিমল, তই ক'ত আছা? জল্দি আমাৰ ঘৰলৈ আহা, জল্দি আমাৰ ঘৰলৈ আহা, হা ইমান প্ৰশ্ন সুধি থাকিব নালাগে, জল্দি আহাচোন, অলপ দৰকাৰ আছে, জল্দি আহা। মই বিমলক কল কৰিছোঁ, সি আহিয়ে আছে। চোৱা মুন্না, তই এতিয়া বহু সৰু আছা, কি সিদ্ধান্ত কেতিয়া ল'ব লাগে সেইটো তই নাজানা। মা, দেউতাক বুজোৱা। এক চুৰত দাঁত মুখ ভাঙি যাব তোৰ, ভাবিছিলোঁ ধুমধামকৈ বিয়াখন পাতিম, ভালদৰে পঢ়িব, চাকৰি বাকৰি কিবা এটা হ'ব, তাৰ পাছত বিয়া পাতিম, তোৰ বিয়াত জান, এইবিলাক কথাত তুমি গুৰুত্ব নিদিবা জান, দুখ নকৰিবা জান, চোৱা অলপ ৰেষ্ট লোৱা, গৈ যোৱা। বাহ, এনেকুৱা কি কাম কৰিলে ভাগৰত এতিয়া টোপনি যাব লগা হ'ল? নমস্কাৰ শ্যামল, নমস্কাৰ। আহা বিমল আহা। শ্যামল, কিয় মাতিছিলা মোক, নকবা আৰু, আমাৰ মুন্নাই ছোৱালী পলাই আনিলে, আৰু তোমাৰ জীয়ৰী কি ছোৱালী পলাই আনিলে? চি অমংগল, মোকতো কবা দিয়া হা। হ'ব আৰু একো ক'ব নাই, মাক বাপাক চাই ল'ৰা ছোৱালী, মাক বাপাকে তেনেকুৱা, ল'ৰা ছোৱালী কেনেকুৱা হ'ব? সম্পূৰ্ণ কথাখিনিতো শুনা ভাই, আৰু কি শুনিবলৈ বাকী থাকিল? চি চেছ কৰি দিলে। এই গাঁৱত আৰু কেনেকৈ ওলাবা হা? সেইকাৰণে মাক দেউতাক অলপ ভাল হ'ব লাগে, ভাল সংস্কাৰ দিব লাগে। আজি যদি ভাল সংস্কাৰ দিলে হয়, এনেদৰে নাক কাটা গ'ল হয় নে? ভগৱানে আমাক এনেকুৱা সন্তান যাতে কাকো নিদিয়ে, চি সন্মান চেছ কৰি দিছে। আৰু বিমল, তোমাৰ ছোৱালী মোৰ ছোৱালী মোক নুসুধাকৈ এখোজো লৰচৰ নহয়, মই এয়া সংস্কাৰ দিছোঁ ধুনীয়া। তুমিও যদি তেনেকুৱা সংস্কাৰ দিলে হয়, তেতিয়াহ'লে আৰে ভাই, মোৰ কথাটো শুনা। মাজনী, বাহিৰত আহাচোন তুমি। মোৰ ছোৱালীটোৰ নামেৰে যায় দেখোন মাজনী, কিন্তু মোৰ ছোৱালীৰ দৰে হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। মোৰ ছোৱালী সংস্কাৰী, মোৰ নিচিনা ছোৱালী ভগৱানে সকলোকে দিয়ে। আৰে, এইটো দেখোন আমাৰ মাজনীৰ নিচিনাই লাগে, আমাৰ মাজনী নহয়তো। আৰে, আমাৰ মাজনী নেকি অ'? এয়া মাজনী নেকি নহয়, এয়া আপোনাৰ ভাল সংস্কাৰৰ মাজনী, আপোনাৰে হয়, আপোনাৰে মাজনী।